ডাঙৰ গাড়ীটো দূৰৰ কথা, সৰু গাড়ী ক্ৰছ কৰিব নোৱাৰি। স্কুলৰ টাইমত এনেকুৱা হয়, বাইকটো চলাই যাব নোৱাৰি, এনেকুৱা ভিৰ হয়। গোটেই ৰাস্তাটোত পানী হৈ যায়, গোটেই ৰাস্তাটো বেয়া হয়। মই বৰ্তমান গাঁতৰ ভিতৰত আছোঁ। আপুনি হয়তো ধৰিব নোৱাৰিব যে মই ৰাস্তাত আছোঁ নে গাঁতত আছোঁ। আপোনালোকক গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ। মই অনুমান কৰিব পৰা নাই যে ৰাস্তাত গাঁত নে গাঁতত ৰাস্তা। হয়, মৈৰাদছ, ৰৌমাৰী আৰু বেচামাৰী সংযোগী যিটো ৰাস্তা আছে, সেই ৰাস্তাৰ দলঙৰ কাষতে ডাঙৰ এক প্ৰকাণ্ড গাঁত। সেই গাঁতত মই সোমাই আছোঁ। এতিয়া গাঁতৰ পৰা ওলাই আছোঁ, ওলাই গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাম। আৰু হয়, আপোনালোকে দেখিব পাৰিছে এইটো হৈছে দলঙৰ কাষতে এক ৰাস্তা। যদি ইফালে মানুহ আহে এইখন গাঁততে পৰিব, আৰু ইফালে আহিলে এই গাঁততে পৰিব। কিন্তু আপোনালোকে গোটেইখিনি দৃশ্যখিনি চাওক, কিমান ডাঙৰ গাঁত আৰু প্ৰকাণ্ড গাঁত। লগতে আপোনাৰ হাইস্কুল আছে, এম ই স্কুল আছে, এল পি স্কুল আছে। আৰু ৰৌমাৰীৰ মানুহ, মৈৰাদছৰ মানুহ আপোনাৰ বেচামাৰী স্কুলত গ'লে এইখন ৰাস্তাৰে অহা যোৱা কৰে। আপোনালোকে চাওক, হয়তো আপোনাৰ ছাত্ৰী, আপোনাৰ ছাত্ৰও এইখন ৰাস্তা দি অহা যোৱা কৰে। আপোনালোকে এই ৰাস্তাৰ দুৰৱস্থা চাওক, কিমান ডাঙৰ গাঁত। যদি এটা বাইক ইফালে আহি এইখন গাঁতত পৰে, আপোনাৰ ল'ৰা ছোৱালী বাচিবনে? কোনে ল'ব আপোনাৰ এই ল'ৰা ছোৱালীৰ দায়িত্ব? এনেকুৱা কাণ্ড কাৰ গাফিলতিত হৈছে? বিভাগীয় কৰ্তৃপক্ষই কেতিয়া ইয়াৰ বিহিত ব্যৱস্থা ল'ব? হয়তো ইয়াত বহুত এক্সিডেণ্ট হ'ব পাৰে। কাৰ গাফিলতিত এনেকুৱা হৈছে? আপোনালোকে চাওক, এইখন হৈছে দলং, আৰু ইফালে কোনোবাই যদি গাড়ী যায় বা দুটা গাড়ী ক্ৰছ কৰে, ইয়াত এক্সিডেণ্ট হ'বই নিশ্চয়। ইয়াত কাৰ গাফিলতিত এনেকুৱা হৈছে? বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কিয় কাণসাৰ দিয়া নাই? কেতিয়া দিব? কিবা দুৰ্ঘটনা হোৱাৰ পিছত দিব নেকি? আমাৰ লগত উপস্থিত আছে স্থানীয় ৰাইজ। আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিমান দিনৰ পৰা এনেকুৱা হৈ আছে আৰু কি কি অসুবিধাত ভুগি আছে স্থানীয় ৰাইজ? হয়, প্ৰথমতে এই বিষয়ে আপুনি কি ক'ব যে ইয়াত ৰাস্তাত প্ৰকাণ্ড গাঁত আছে? এই গাঁতটো আজি বহু দিনৰ পৰা, প্ৰায় 2 বছৰমান হৈ গৈছে। এতিয়া 2 বছৰৰ পৰা আমাৰ এই ৰাস্তাটো মানে এটা কণ্ডিশ্যন কি, এইটো আমাৰ বটদ্ৰৱা আৰু ডিং সমষ্টিৰ মাজত পৰিছে, বটাৰ ছাইড এইটো। গতিকে কোনেও চকু নিদিয়ে, বটদ্ৰৱাও নধৰে, আকৌ ডিং সমষ্টিৰ মানুহক গুৰুত্ব নিদিয়ে। গতিকে আমাৰ এই ৰাইজৰ বৃহৎ অসুবিধা হৈ আছে। আৰু আমাৰ এই ৰাস্তাটো ধৰক একেবাৰে মেইন ৰোড ক'বলৈ গ'লে, দিন ৰাতিয়ে গাড়ী চলে। আমি গম পাইছোঁ যে আপোনাৰ বেচামাৰী, আপোনাৰ ৰৌমাৰী বহুত স্কুল আছে, বহুত স্কুল আছে। ছাত্ৰ ছাত্ৰী অহা যোৱাত বহুত অসুবিধা হৈ আছে। গতিকে এই বিষয়ে চৰকাৰক কি অৱগত কৰে? এইটো চৰকাৰৰ ওচৰত মই এটা আহ্বান জনাওঁ, যাতে এই ৰাস্তাটো আমাৰ এইটো ছিজনত যদি কৰি দিয়ে তেতিয়াহ'লে বহুত ভাল হয়। এইটো চৰকাৰৰ ওচৰত মোৰ অনুৰোধ। আৰু চৰকাৰে যদি কৰি দিয়ে, লোকেল ML আছে, আমাৰ ডিং সমষ্টিৰ আছে, বটদ্ৰৱা ML আছে, যদি তেখেতসকলে আলোচনা মিলাই আমাৰ এই ৰাস্তাটো কৰি দিয়ে তেতিয়াহ'লে আমাৰ বহুত সুবিধা হ'ব ৰাইজৰ। হয়, আপোনালোকে গম পাইছে, এইখন ৰাস্তা হৈছে বটদ্ৰৱা আৰু ডিং সমষ্টিৰ ৰাস্তাত। তেখেতে যদি দুজনে মীমাংসা কৰি পেলাই এই ৰাস্তাটো কৰি দিয়ে, এই অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল হ'ব, বহুত ভাল হ'ব। আৰু এজন স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা জানিব বিচাৰিম এই বিষয়ে আপুনি কি ক'ব? এই ৰাস্তাটো যে ইমান গাঁত হৈ আছে, এক্সিডেণ্ট হ'ব পাৰে বুলি। আজি বহুত দিনৰ পৰা এইটো ৰাস্তা দি অহা যোৱা কৰোঁ। আমি বেচামাৰীৰ পৰা অহা যোৱা কৰোঁতে ইয়াৰ ৰাস্তা এইখিনিও নহয়, কাৰণ আপুনি ইয়াৰ পৰা বেচামাৰীলৈকে যাওক, এই প্ৰকাণ্ড ডাঙৰ ডাঙৰ গাঁত। এটা টেম্পু যাব নোৱাৰে, এটা টুমটুম যাব নোৱাৰে, হেৰি নহয়। আমাৰ বিত্তীয় বিভাগে এইখিনি কৰিলে বিৰাট ভাল আছিলে। তেতিয়া আমি এইখিনি শুনিছোঁ, ডিং সমষ্টি আৰু বটদ্ৰৱা সমষ্টি দুটাই উভয়পক্ষ হেৰি মিলাই মানে আমাৰ ৰাজহ যিখিনি হেৰি আছে এইখিনি কৰি দিলে বিৰাট ভাল আছিলে। স্কুলীয়া ল'ৰা ছোৱালীবিলাক সময়মতে যাব নোৱাৰে, বহুত সেইখিনি অসুবিধা হৈ আছে। অকল এইখিনি নহয়, কিন্তু আমাৰ এইখিনি মাইনৰিটি এলেকাত যিখিনি হেৰি আছে, ডিং সমষ্টি হওক, বটদ্ৰৱাই হওক, ভিতৰুৱা যিখিনি গাঁও অঞ্চল আছে, আপোনাৰ বহুত জেগা আমি পিছ পৰি আছোঁ। এই গাঁৱলীয়া ৰাস্তা একদম পিছ পৰি আছে। আপুনি যদি কয় 15 মিনিটৰ ৰাস্তা আপুনি আধা ঘণ্টাতো গৈ শেষ নহ'ব। আৰু কঁকালো ভাঙে, হাত ভৰি মোৰ এবাৰ হাত ভৰি ভাঙিছে, এবাৰ হাতো ভাঙিছে, বহুত দিন হ'ল। হয়, এইখন ৰাস্তা হয়তো বৰষুণৰ দিনত বহুত বেয়া। বৰষুণত বহুত বেয়া হয়, একেবাৰে পানী হৈ যায়। এইখন আপোনাৰ জেগা হৈছে বটদ্ৰৱা আৰু ডিং সমষ্টি। কেতিয়াবা বটদ্ৰৱা আৰু ডিং সমষ্টি MLA এতিয়ালৈকে আহিছিলে? নাই, এতিয়ালৈকে আহি পোৱা নাই।
হয় আহি তেখেত আৰু এইখিনি ৰাস্তাত আহাৰ এইখিনি সময় জেগাতে আছে নহয় এতিয়া। এটা এক্সিডেণ্টো হৈছিল এক্সিডেণ্ট হৈছিল হয় আপোনালোকে গম পাইছে এইখন জেগাত এটা এক্সিডেণ্টো হৈছিল এতিয়ালৈকে প্ৰশাসনে কোনো বিধ ব্যৱস্থা লোৱা নাই আৰু এই সম্পৰ্কে আপুনি ইয়াত আপুনি যিমান জেগা আছে দুটা গাড়ী ক্ৰছ কৰিলে বহুত অসুবিধা বহুত অসুবিধা হয় ডাঙৰ গাড়ীটো দূৰৰ কথা সৰু গাড়ী ক্ৰছ কৰিব নোৱাৰি স্কুলৰ টাইমত এনেকুৱা হয় বাইকটো চলাই যাব নোৱাৰি এনেকুৱা ভিৰ হয় কাৰণ বেচামাৰী এই গাতেই নহয় গোটেই ৰাস্তাটোত পানী হৈ যায় গোটেই ৰাস্তাটো বেয়া হয় আৰু এটা কথা আমি যে বাতৰি পৰিৱেশন কৰোঁ ইয়াত আৰু এটা কথা মানুহে কিবা এটা কয় যে পুখুৰীৰ কাৰণে এনেকুৱা হৈছে নহয় পুখুৰীৰ কাৰণে হয় পুখুৰীটো আছে যদি আমাৰ পুখুৰী ৰাইজে ভৰি দিব বা কিবা হেৰি কৰিব কিন্তু এনেকৈ মিডিয়া পাৰ্টীয়ে যিমান আহি আছে মিডিয়া কৰি থাকে কিন্তু আজিলৈকে এইটো একশ্যন নলয় এতিয়া আমি নিউজ অলপ দিলোঁ বাইট অলপ দিলোঁ দিয়াৰ পিছত সেইখিনি আমাৰ মানে ওপৰলৈ মহললৈকে লৈ নাযায় কিন্তু চৰকাৰে সেইখিনি বৃহৎ ব্যৱস্থা নকৰে কি জানো কি হয় অকল হেৰি নহয় আপুনি এনেকুৱা ক'ব বিচাৰিছে নেকি যে আপোনাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক আৰু ডিং সমষ্টিৰ বিধায়ক ইয়াৰ পৰা সন্ধানহীন হৈ আছে এইটো বটদ্ৰৱা আৰু ডিং সমষ্টিৰ বিধায়কৰ কোনো হেৰি নহয় কিন্তু এইটো বিত্তীয় বিভাগৰ যিখিনি দায়িত্বত আছে সেইখিনি ইয়াত কৰিবলগীয়া আছিলে কিন্তু ইয়াতো পাৰ্মিশ্যন দিলেহে MLA ফাউণ্ডেশ্যন যিকোনো ফাউণ্ডেশ্যন ইয়াত আহে নহয় অহাৰ পিছত এইখিনি ৰাস্তা এইটো হ'ব লাগে কিয়নো এইখিনি বেচামাৰীলৈকে বালিজান বা আপোনাৰ ৰাঙাদিলৈকে এইটো ৰাস্তা মুকলি হ'ব লাগে অকল এইটোও নহয় আৰু চব জেগাই ভিতৰুৱা জেগা এনেকুৱা আছে আপুনি মৰিগাঁওটো বেচামাৰী ইফালে যিটো আছে সেইটো ৰাস্তা কিন্তু ডাঙৰ ডাঙৰ গাঁত আছে এতিয়া অতি সোনকালে ঠিক কৰি দিব লাগে এইটো সময়তে বহুত বেয়া আৰু এটা ৰাস্তা আপোনাৰ বেচামাৰীলৈকে মৰিয়ামাৰীলৈকে আৰু সেইটো ৰাস্তাটো মানুহ যাবই নোৱাৰা হৈছে চাওক ডিং সমষ্টিৰ ৰাস্তা হয় আপোনালোকে শুনিব পাৰিছে স্থানীয় ৰাইজৰ মন্তব্য আৰু স্থানীয় ৰাইজে ইয়াত এটা কথা কৈছে যে কিছুদিন পূৰ্বে ইয়াত এক এক্সিডেণ্ট হৈছিল আৰু এতিয়ালৈকে এক্সিডেণ্ট হোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আৰু চৰকাৰে ইয়াত বিহিত ব্যৱস্থা লোৱা নাই এতিয়ালৈকে ঠিক কৰি দিয়া নাই আমি STV নিউজ আহি ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াত এক প্ৰকাণ্ড গাঁত দেখিছোঁ ইয়াত দেখি পেলাই আপোনালোকক দেখুৱাই আছোঁ যাতে হয়তো এইটোৱেই গাঁত নহয় আপোনাৰ অঞ্চলতো এনেকুৱা কিবা গাঁত বা ৰাস্তা বেয়া হ'ব পাৰে কিন্তু আপোনাৰ যিজন MLAক ভোট দি বনাই দিছে সেই MLA হয়তো আপোনাৰ ঘৰৰ ওচৰত নাহে আৰু আপোনাৰ ৰাস্তাত নাহে সেইকাৰণে আপোনালোকে চৰকাৰক অৱগত কৰাব লাগিব চৰকাৰে যিখিনি স্কিম দিছে টকা দিছে বহুত সুন্দৰ ৰাস্তা হয় কিন্তু একাংশ ঠিকাদাৰে ভালকৈ কাম নকৰাৰ কাৰণে এনেকুৱা ৰাস্তা এটা বনালে 3-4 মাহ যায় এবছৰ যায় তাৰপিছত বেয়া হৈ যায় এইকাৰণে এনেকুৱা হয় যেতিয়া ৰাস্তা বনাই আপোনালোকে কঠোৰ হৈ পেলাই আপোনাক ৰাস্তা ভালকৈ কৰি দিবলৈ দাবী জনাব আৰু চৰকাৰক অৱগত কৰাব যে ৰাস্তাটো কেনেকৈ বনাইছে কি অৱস্থা কেনেকৈ কি কৰিছে